বছৰটোচোন শেষ হ'বৰে হ'ল, মাজত মাত্ৰ 10 দিন আছে, কিন্তু 2025 যিটো আমাক আঘাত দি থৈ গ'ল সেইটো কেতিয়াও পূৰ্ণ নহয়। এতিয়াৰ ডিচেম্বৰৰ মাহ আৰু আমাৰ দিনৰ আগৰ ডিচেম্বৰৰ মাহটো সম্পূৰ্ণ বেলেগ আছিলে। এতিয়াৰ সময়বোৰ মডাৰ্ণ হৈছে, কাৰণ আমাৰ দিনৰ যেতিয়া ডিচেম্বৰৰ মাহ পৰিছিলে, পৰীক্ষা দি উঠি পেলাই আমি কিছুমান ফুৰিবলৈ গৈছিলোঁ, পিকনিক খাবলৈ গৈছিলোঁ, সেই সময়খিনি বহুতেই বেলেগ আছিল। তেতিয়া মানে আমাৰ হাতত ফোনটো পৰা নাছিলে, সেইকাৰণে আমি বাহিৰৰ জীৱনটো খুব মন খুলি পেলাই জীয়াইছিলোঁ। এতিয়াও যদি কোনোবাই সেনেকুৱা সময় দেখিবলৈ পাইছে, তেতিয়াহ'লে মনটো খুলি পেলাই জীয়াব, কাৰণ এই সময়খিনি ঘূৰি নাহে। আমাৰ বয়সলৈ যেতিয়া আহিব, তেতিয়ালৈ গোটেই জীৱনৰ চিন্তাবিলাকে আগুৰি ধৰিব। ঘৰৰ চিন্তাই কৰিবনে, নিজৰ কেৰিয়াৰৰ চিন্তাই কৰিবনে, সমাজখনে কি ক'ব বুলিয়ে চিন্তা কৰিব। সমাজখনৰ কথা বাৰু বাদ দিলোঁ, মুখ আছে যিহেতু কিবা নহয় কিবা কৈয়ে থাকিব। বাকী মোৰ কথাটো হ'ল, যিখিনি সময়ত আমি থিয় দি আছোঁ বৰ্তমান, সেই সময়খিনি মন খুলি জীয়াব পাৰিলে হ'ল, কাৰণ কাইলৈ কি হয় কোনেও নাজানে। এতিয়া পিছে মই গোটেই ঘৰৰ কাম বন কৰি পেলাই কিবা এটা খাই ওলাইছোঁ, কিন্তু আজি মই দুটা ষ্টাইল কৰিছোঁ। এটা বগা চাৰ্টত কৰিছিলোঁ ফৰ্মেল পেণ্টৰ লগতে, আৰু তাৰ ওপৰত মই এই হাফ কোট টাইপৰ এইটো পিন্ধি লৈছোঁ। পিছে আপোনালোকৰ কোনটো ষ্টাইল ভাল লাগিছে, প্ৰথমটো নে দ্বিতীয়টো, ধুনীয়াকৈ কমেণ্ট কৰি জনাব। যিহেতু ফৰ্মেল পিন্ধিছোঁ, সেইকাৰণে মেকআপটো একদম মিনিমামকৈ ৰাখিছোঁ। এতিয়া কমেণ্ট কৰিব ফাৰ্ষ্ট নে ছেকেণ্ড। আজিলৈ ইমানেই।